নমস্কাৰ বন্ধু বান্ধৱসকল, স্বাগতম জনাইছোঁ জব জাৰ্নি ইউটিউব চেনেলটোলৈ। আজি ভিডিঅ'ত আমি আলোচনা কৰিম অতি গুৰুত্বপূৰ্ণ 30টা প্ৰশ্ন, যিবোৰ প্ৰশ্ন আমাৰ আগন্তুক পৰীক্ষাবোৰৰ কাৰণে অতি গুৰুত্বপূৰ্ণ হ'ব আৰু অহাৰ সম্ভাৱনা আছে। গতিকে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব। আৰু যদি আপোনালোকে নতুনকৈ আহিছে মোৰ চেনেলটোলৈ, তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, কাৰণ ভৱিষ্যতে আপোনালোকে এই চেনেলটোৰ পৰা এই ধৰণৰ ভিডিঅ' লাভ কৰিব পাৰিব। তেনে বেছি পলম নকৰি আজি ভিডিঅ'টো মই আৰম্ভ কৰিছোঁ। বন্ধু বান্ধৱীসকল, প্ৰথমটো প্ৰশ্ন মই লৈ আনিছোঁ। তলৰ কোনটো গ্ৰহ আন গ্ৰহবোৰৰ বিপৰীত দিশত ঘূৰে? এই 4টা অপশ্যনৰ ভিতৰত আমাৰ শুদ্ধ অপশ্যনটো হৈছে বি, শুক্ৰ গ্ৰহ। শুক্ৰ গ্ৰহে আন গ্ৰহবোৰৰ বিপৰীত দিশত ঘূৰে। অকল শুক্ৰ গ্ৰহে নহয়, শুক্ৰ গ্ৰহৰ লগতে ইউৰেনাছ গ্ৰহটো আন গ্ৰহবোৰৰ বিপৰীত দিশত ঘূৰে। পৃথিৱী, মংগল, বুধ, শনি, বৃহস্পতি সেই গ্ৰহবোৰে ঘড়ী কাটাৰ দিশত ঘূৰে, অৰ্থাৎ পশ্চিমৰ পৰা পূব দিশত আমাৰ বাকীবোৰ গ্ৰহ সূৰ্যৰ চাৰিওফালে প্ৰদক্ষিণ কৰি থাকে। কিন্তু শুক্ৰ আৰু ইউৰেনাছে ঘড়ী কাটাৰ বিপৰীত দিশত ঘূৰে, অৰ্থাৎ পশ্চিমৰ পৰা পূব দিশত ঘূৰে, ঘড়ী কাটাৰ বিপৰীত দিশত এণ্টি ক্লকৱাইজত ঘূৰে। কোনে কোনে? শুক্ৰ আৰু ইউৰেনাছে। 2 নম্বৰটো প্ৰশ্ন, দূৰবীক্ষণৰ সহায়েৰে আৱিষ্কাৰ কৰা প্ৰথমটো গ্ৰহৰ নাম কি? 4টা অপশ্যনৰ ভিতৰত আমাৰ শুদ্ধ অপশ্যনটো হ'ব এ, ইউৰেনাছ। ইউৰেনাছে হৈছে দূৰবীক্ষণেৰে আৱিষ্কাৰ কৰা প্ৰথমটো গ্ৰহ। এতিয়া দূৰবীক্ষণে আৱিষ্কাৰ কৰা বহুত গ্ৰহ আছে, তাৰে ইউৰেনাছ হৈছে প্ৰথমটো গ্ৰহ। 3 নম্বৰটো প্ৰশ্ন, তলৰ কোনটো গ্ৰহক আঙুঠি গ্ৰহ বুলি কোৱা হয়? বন্ধু বান্ধৱীসকল, 4টা অপশ্যনৰ ভিতৰত আমাৰ শুদ্ধ অপশ্যনটো হ'ব এ, শনি। শনি গ্ৰহক আঙুঠি গ্ৰহ বুলি কোৱা হয়। অৰ্থাৎ যিবিলাক গ্ৰহৰ চাৰিওফালে আঙুঠিৰ নিচিনা থাকে, সেই গ্ৰহবোৰক আঙুঠি গ্ৰহ বুলি কোৱা হয়। আঙুঠিৰ নিচিনা গ্ৰহ থকা আমাৰ 4টা আছে। প্ৰথমটো হৈছে আমাৰ শনি, আমাৰ বৃহস্পতি আঙুঠি গ্ৰহ নিচিনা, ইউৰেনাছ আৰু নেপচুন আঙুঠি আছে। সেইটো 4টা আপোনালোকে মনত ৰাখিব, শনি, বৃহস্পতি, ইউৰেনাছ, নেপচুন। গ্ৰহবোৰৰ ডাঙৰৰ ভিতৰত আমাৰ শনি গ্ৰহ হৈছে দ্বিতীয়, আৰু সূৰ্যৰ পৰা 6তম দূৰত্বত আছে শনি গ্ৰহটো। আৰু শনি গ্ৰহৰ 62টা উপগ্ৰহ আছে। কেইটা আছে? 62টা। এই তথ্যসমূহ আপোনালোকে মনত ৰাখি যাব। 4 নম্বৰটো প্ৰশ্ন, আলোকবৰ্ষ তলৰ কোনটোৰ একক হয়? 4টা অপশ্যনৰ ভিতৰত আমাৰ শুদ্ধ অপশ্যনটো হ'ব দূৰত্বৰ একক। আলোকবৰ্ষ মানে হ'ল পোহৰে 1 বছৰত অতিক্ৰম কৰা দূৰত্বক এক আলোকবৰ্ষ বুলি কোৱা হয়। আমাৰ 5 নম্বৰটো প্ৰশ্ন হৈছে 1982 চনত মামণি ৰয়ছম গোস্বামীয়ে কোনখন উপন্যাসৰ কাৰণে সাহিত্য একাডেমী বঁটা লাভ কৰিছিল? বন্ধু বান্ধৱীসকল, 4টা অপশ্যনৰ ভিতৰত আমাৰ শুদ্ধ অপশ্যনটো হ'ব ডি, মামৰে ধৰা তৰোৱাল আৰু 2খন উপন্যাস। হৃদয় এক নদীৰ নাম, এইখনো মামণি ৰয়ছমে লিখা উপন্যাস হয়। এই গোটেইখনেই মামণি ৰয়ছমে লিখা উপন্যাস হয়। কিন্তু মামৰে ধৰা তৰোৱাল আৰু 2খন উপন্যাস, এই উপন্যাসৰ কাৰণে মামণি ৰয়ছম গোস্বামীক 1982 চনত সাহিত্য একাডেমী বঁটা প্ৰদান কৰিছিল। আৰু 2000 চনত জ্ঞানপীঠ বঁটা লাভ কৰিছিল মামণি ৰয়ছম গোস্বামী। সেই চনটো আপোনালোকে মনত ৰাখিব। 6 নম্বৰটো প্ৰশ্ন, ভাৰতৰ প্ৰথম চলচ্চিত্ৰ পৰিচালক কোন আছিল? 4টা অপশ্যনৰ ভিতৰত আমাৰ শুদ্ধ অপশ্যনটো হ'ব চি, দাদা চাহেব ফাল্কে। দাদা চাহেব ফাল্কে ভাৰতৰ প্ৰথম চলচ্চিত্ৰ পৰিচালক আছিল। তেখেতৰ সন্মানতে চলচ্চিত্ৰ জগতৰ আটাইতকৈ ডাঙৰ বঁটা হিচাপে দাদা চাহেব ফাল্কে এৱাৰ্ড নাম ৰখা হৈছে। এই এৱাৰ্ড 1969 চনৰ পৰা প্ৰদান কৰি আহিছে। 7 নম্বৰটো প্ৰশ্ন, ৰবি শংকৰ তলৰ কোনটোৰ সৈতে জড়িত? ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব এ, চেতাৰ বাদক। ৰবি শংকৰ বিখ্যাত এজন চেতাৰ বাদক হয়। 8 নম্বৰটো প্ৰশ্ন, আহোম আৰু মোগলৰ মাজৰ প্ৰথম যুদ্ধ তলৰ কোনটো হয়? ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব আমাৰ চি, চামধৰা যুদ্ধ। 9 নম্বৰটো প্ৰশ্ন, ইটাখুলি ৰণৰ সময়ত আহোম ৰজা কোন আছিল? বন্ধু বান্ধৱীসকল, এই প্ৰশ্নটো বহুত ইম্পৰ্টেণ্ট। ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব আমাৰ চি, গদাধৰ সিংহ। সেইটো আপোনালোকে জয়মতীৰ নামত মনত ৰাখি থ'ব, কাৰণ আমি গদাধৰ সিংহক আমি গদাপাণি বুলিও জানো। গতিকে গদাপাণি কোন আছিলে? আমাৰ গদাপাণি আছিলে আমাৰ জয়মতীৰ স্বামী আছিলে। সেইটোৰ সহায়ত আপোনালোকে মনত ৰাখি থ'ব।
আৰু ইটাখুলি ৰণ 1682 চনত হৈছিলে। আৰু ইটাখুলি ৰণে হৈছে আহোম আৰু মোগলৰ মাজত হোৱা শেষৰখন যুদ্ধ। ইটাখুলি ৰণৰ পিছতে আহোম আৰু ৰজাৰ মাজত কোনো ধৰণৰ যুদ্ধ হোৱা নাছিলে। ইমানতে অন্ত পৰিছিলে। 10 নম্বৰটো প্ৰশ্ন, হস্তি বিদ্যানৱ গ্ৰন্থখন কোনজন আহোম ৰজাৰ দিনত ৰচিত হৈছিল? বন্ধু বান্ধৱীসকল, ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব আমাৰ বি, ৰুদ্ৰসিংহৰ দিনত। 11 নম্বৰটো প্ৰশ্ন, আহোম ৰজাই চুতীয়া ৰাজ্য অধিকাৰ কৰাৰ সময়ত চুতীয়া ৰাজ্যৰ ৰজা কোন আছিল? বন্ধু বান্ধৱীসকল, এই প্ৰশ্নটো বহুত গুৰুত্বপূৰ্ণ। ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব আমাৰ এ, নীতিপাল বা নিত্যপাল। সেই সময়ত আহোম ৰজাই যেতিয়া চুতীয়া ৰাজ্যৰ ৰাজত্ব কৰিছিলে, দখল কৰিছিলে, সেই সময়ত চুতীয়া ৰাজ্যৰ ৰজা আছিলে আমাৰ নীতিপাল বা নিত্যপাল। শুক্লধ্বজ বুলি তলৰ কাক জনা যায়? ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব আমাৰ সকলোৱে জানো চিলাৰায়ক জনা যায় শুক্লধ্বজ বুলি। কোচ ৰাজবংশত সেনাপতি পদ গ্ৰহণ কৰাৰ পিছত চিলাৰায় নাম লোৱা হয়। তাৰ আগতে শুক্লধ্বজ বুলি জনা গৈছিল। 13 নম্বৰটো প্ৰশ্ন, বৰ্তমান ডিমাপুৰৰ পুৰণি নাম কি আছিল? বন্ধু বান্ধৱীসকল, ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব আমাৰ চি, হিড়িম্বাপুৰ। চি হৈছে আমাৰ শুদ্ধ অপশ্যন। আৰু হিড়িম্বাপুৰতে কছাৰীসকলে ৰাজধানী পাতিছিলে। বৰ্তমান সেই অঞ্চলটোক ডিমাপুৰ নামেৰে জনা যায়। 14 নম্বৰটো প্ৰশ্ন, কোন আহোম ৰজাই পাইক প্ৰথা সৃষ্টি কৰিছিল? বন্ধু বান্ধৱীসকল, ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব আমাৰ বি, প্ৰতাপ সিংহই পাইক প্ৰথা সৃষ্টি কৰিছিল। কুৱেশ্যন নম্বৰ 15, পঞ্জাৱ কেশৰী বুলি তলৰ কাক জনা যায়? ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব আমাৰ লালা লাজপত ৰায়। লালা লাজপত ৰায়ক পঞ্জাৱ কেশৰী বুলি জনা যায়। লালা লাজপত ৰায়ৰ জীৱনীটো কেশৰী বুলি এখন চিনেমা অক্ষয় কুমাৰে অভিনীত কৰিছে। আপোনালোকে যদি সেই চিনেমাখন চাই তেন্তে নিশ্চয় লালা লাজপত ৰায়ৰ বিষয়ে গম পাব। আপোনালোকে ইউটিউবত চাৰ্চ কৰি কেশৰী চিনেমাখন চাব পাৰে। বাল গংগাধৰ তিলকক লোকমান্য বুলি জনা যায়। মদন মোহন মালব্যক মহামান্য বুলি জনা যায়। আৰু বল্লভ ভাই পেটেলক আমাৰ লৌহ মানৱ বুলি জনা যায়। সেইবোৰ আপোনালোকে মনত ৰাখি যাব। আমাৰ 16 নম্বৰটো প্ৰশ্ন, ভাৰতৰ সৰ্বোচ্চ সামৰিক সন্মান কোনটো হয়? বন্ধু বান্ধৱীসকল, ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব আমাৰ বি, পৰমবীৰ চক্ৰ। আমাৰ ভাৰত ৰত্ন বঁটা সামৰিক সন্মান নহয়, ইয়াক অসামৰিক সন্মানৰ আটাইতকৈ ডাঙৰ সন্মানটো হৈছে আমাৰ ভাৰত ৰত্ন বঁটা। আৰু 2023 বৰ্ষৰ ভাৰত ৰত্ন বঁটা অসামৰিক সন্মান বিহাৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী কৰ্পূৰী ঠাকুৰে লাভ কৰিছে। 17 নম্বৰটো প্ৰশ্ন, তলৰ কোনটো বিভাগত নোবেল বঁটা দিয়া নহয়? ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব আমাৰ ডি, গণিত বিভাগত নোবেল বঁটা দিয়া নহয়। বাকী এই তিনিটা বিভাগত আমাৰ নোবেল বঁটা দিয়া হয়। 17 নম্বৰটো প্ৰশ্ন, গেংটক তলৰ কোন ৰাজ্যৰ ৰাজধানী হয়? বন্ধু বান্ধৱীসকল, ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব আমাৰ ডি, ছিকিম। ছিকিমৰ ৰাজধানী গেংটক। আৰু নাগালেণ্ডৰ ৰাজধানী কহিমা, ত্ৰিপুৰাৰ ৰাজধানী আগৰতলা আৰু মিজোৰামৰ ৰাজধানী আইজল। 19 নম্বৰটো প্ৰশ্ন, জেৰুজালেম তলৰ কোনখন দেশৰ ৰাজধানী হয়? বন্ধু বান্ধৱীসকল, ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব ইণ্ডোনেছিয়া। ইণ্ডোনেছিয়াৰ ৰাজধানী হৈছে আমাৰ জেৰুজালেম। 20 নম্বৰটো প্ৰশ্ন, ৰিয়াল তলৰ কোনখন দেশৰ মুদ্ৰা হিচাপ? বন্ধু বান্ধৱীসকল, ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব বি, ছৌদি আৰৱ। 21 নম্বৰটো প্ৰশ্ন, ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস কেতিয়া পালন কৰা হয়? ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব বি, 28 ফেব্ৰুৱাৰী। 22 নম্বৰটো প্ৰশ্ন, অসম সাহিত্য সভাৰ প্ৰথম অধিৱেশন কেতিয়া অনুষ্ঠিত হৈছিল? ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব আমাৰ এ, 1917 চনত। 23 নম্বৰটো প্ৰশ্ন, 1889 চনত অসমৰ কোনখন ঠাইত ভাৰতৰ ভিতৰতে সৰ্বপ্ৰথম খাৰুৱা তেল আৱিষ্কাৰ হৈছিল? ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব আমাৰ ডি, ডিগবৈ। আমাৰ ভাৰতৰ ভিতৰতে নহয়, আমাৰ এছিয়াৰ ভিতৰতে প্ৰথমখন শোধনাগাৰ হৈছে আমাৰ ডিগবৈ। 24 নম্বৰটো প্ৰশ্ন, কোন চনত মহাত্মা গান্ধী অসমলৈ আহিছিল? ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব আমাৰ বি, 19
1921 চনত। 25 নম্বৰ প্ৰশ্ন, অসমৰ প্ৰধান নৈ ব্ৰহ্মপুত্ৰৰ মূল সুঁতিটো কি? বন্ধু বান্ধৱীসকল, ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব এ তমচুক খাম্বাম। তমচুক খাম্বাম হৈছে ব্ৰহ্মপুত্ৰৰ মূল সুঁতি। 26 নম্বৰ প্ৰশ্ন, কোনখন ঠাইক মানচেষ্টাৰ অফ ইষ্ট নামেৰে জনাজাত? ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব চি মাজুলীক কোৱা হয় মানচেষ্টাৰ অফ ইষ্ট বুলি। 27 নম্বৰ প্ৰশ্ন, অসমত কোন চনৰ পৰা মাটিৰ ম্যাদী প্ৰথা প্ৰচলন আৰম্ভ হৈছিল? 4টা অপশ্যনৰ ভিতৰত আমাৰ শুদ্ধ অপশ্যনটো হ'ব এ 1886 চনৰ পৰা। কুৱেশ্যন নম্বৰ 28, শংকৰদেৱৰ দ্বাৰা উদ্ভাৱিত এক অংকযুক্ত নাটকসমূহ কি বুলি কোৱা হয়? বন্ধু বান্ধৱীসকল, ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব চি অংকীয়া নাট বুলি কোৱা হয়। 29 নম্বৰ প্ৰশ্ন, শোণিত কুঁৱৰী নাটকখনৰ লেখক কোন? এটা অপশ্যনৰ ভিতৰত আমাৰ শুদ্ধ অপশ্যনটো হ'ব চি ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা। 30 নম্বৰ প্ৰশ্ন, ভাৰতীয় সেনা শ্লোগানটো কি? ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব বি জয় হিন্দ। ভাৰতীয় সেনাৰ শ্লোগানটো হৈছে আমাৰ জয় হিন্দ। বন্ধু বান্ধৱীসকল, তলৰ কোনগৰাকী মহিলাক কম্পিউটাৰ মানৱ বুলি কোৱা হয়? এই প্ৰশ্নটো আপোনালোকৰ কাৰণে এৰি দিছোঁ। আপোনালোকে ইয়াৰ শুদ্ধ অপশ্যনটো কমেণ্ট বক্সত জনাব। প্ৰশ্নসমূহ আপোনালোকে কেনেকুৱা পালে নিশ্চয় কমেণ্ট বক্সত জনাব। ভিডিঅ'টি চোৱাৰ কাৰণে আপোনালোকলৈ বহুত বহুত ধন্যবাদ থাকিল।